লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰীৰ আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ এই চিঠিখন আহিছে ৰঙিয়াৰ পৰা বাট যিয়ে চিঠিখন লিখি পঠিয়াইছে তেওঁ নিজৰ নামটো নিলিখিলে গতিকে আমি অনামিকা নামেৰে আজিৰ এই চিঠিখন আৰম্ভ কৰিম চ' আজি শুনিম অনামিকাৰ লাভ ষ্টৰী তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে তোক বৰ ভাল পাওঁ দেহি চ' আহক শুনো অনামিকাৰ লাভ ষ্টৰী হাই পাহিবা কি খবৰ নিশ্চয় ভালে আছে আপোনাৰ এই মিঠা মাতেৰে মধুৰ প্ৰেমৰ কাহিনীবোৰ শুনি বহুত ভাল লাগে আপুনি যেনেকৈ কাহিনীবোৰ প্ৰকাশ কৰে শুনিয়ে থাকিবৰ মন যায় আৰু প্ৰত্যেকবাৰে এটি সঁচা অনুভৱে মন চুই যায় পাহিবা লেটাৰখন কেনেকৈ লিখিব লাগে মোৰ অকণো আইডিয়া নাই তথাপিতো ট্ৰাই কৰিছোঁ আৰু যদি কিবা ভুল হয় মোক ক্ষমা কৰিব আশা কৰোঁ আপুনি যেন মোৰ লিখনিত অকণো কষ্ট নাপায় পাহিবা মোৰ ঘৰ ৰঙিয়াত আৰু বৰ্তমান মই ৰঙিয়াৰে এখন প্ৰাইভেট কলেজত HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছোঁ পাহিবা মোৰ প্ৰেম কাহিনী আৰম্ভ হৈছিলে ক্লাছ 6ৰ পৰাই কিয়নো সেইখিনি সময়ৰ পৰাই মই শিকি বুজি আছিলোঁ অৰ্থাৎ সৰুৰে পৰাই মই তাক পাইছিলোঁ বাবে আজিও মোৰ মনত থকা তাৰ আপোন ঠাইখিনি কোনেও ল'ব পৰা নাই পাহিবা সি আৰু মই একেখন স্কুলৰে আছিলোঁ সি মোতকৈ 3 বছৰ ডাঙৰ আছিল অৰ্থাৎ স্কুলত মোৰ চিনিয়ৰ আছিল মই যেতিয়া ক্লাছ 6ত আছিলোঁ সি তেতিয়া ক্লাছ 9ত আছিল আৰু তেতিয়া বছৰ আছিল 2016 পাহিবা আমাৰ স্কুলত স্কাউটছ এণ্ড গাইডছৰ টীম থাকিছিল আৰু প্ৰত্যেকবাৰে 26 জানুৱাৰীৰ আৰু 15 আগষ্টত আমি আমাৰ ৰঙিয়াৰ পৰা লোকেল ফিল্ড এখনত পাৰ্টিচিপেট কৰিছিলোঁ তেতিয়া সি স্কাউট টীমৰ কমাণ্ডাৰ আছিল আৰু মই সেই বছৰে প্ৰথমবাৰৰ বাবে তাত ভাগ লৈছিলোঁ এদিন বা সি আমাৰ গোটেইখিনি গাৰ্লছ এণ্ড বয়জক কমাণ্ড কৰাইছিল তেতিয়া অকণমান সময়ৰ বাবে আমাক বিশ্ৰাম পজিশ্যনত থাকি ৰেষ্ট ল'বলৈ কৈছিল আৰু মই তেতিয়া মোৰ এখন হাত কঁকালত ৰাখি লাইনতে থিয় হৈ আছিলোঁ তেতিয়া সি মোৰ বিশ্ৰাম পজিশ্যনটি চাই জোকাইছিল ময়ো মিচিকে হাঁহি এটা মাৰি ঠিক পজিশ্যনত থিয় হৈ গ'লোঁ পাহিবা সেয়াই প্ৰথম আমাৰ চিনাকিৰ নিচিনা আৰু সেইটো যেন এতিয়াও মোৰ চকুৰ আগত ভাহি থাকে খুব ভাল লাগে সময়বোৰ ভাল লগা মানুহৰ সৈতে ভাবি শেষ কৰিব নোৱাৰিও পাহিবা তেনেকৈ পাহিবা তাৰ লগত মোৰ লাহে লাহে চিনাকি হ'ব লৈছিল কিছু হেল্প মই তাক খুজিছিলোঁ আৰু তেনেকৈ আমি টেক্সট মেছেজ কৰা আৰম্ভ কৰিছিলোঁ তেতিয়া পাহিবা মোৰ হোৱাটছএপ এক্সেট্ৰা এইবোৰ একোৱেই নাছিলে সেইটো সময়ত পাহিবা মোক ফোনো ল'বলৈ মাহঁতে নিদিছিলে যি কৰিছিলোঁ ঘৰত লুকাই লুকাই কৰিছিলোঁ চ' আজি আমি শুনি গৈ থাকিম অনামিকাৰ লাভ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি এণ্ড ৰেড FM বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছে অনামিকাৰ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি আগলৈ তেওঁ লিখিছে তাৰপিছত পাহিবা আমি কথাৰে ইজনে সিজনক বহুখিনিয়ে জনা হৈছিলোঁ পাহিবা 2016 আৰু 2017 এই দুয়োটা বছৰ আমাৰ এনেকৈয়ে পাৰ হৈছিল আমাৰ মাজত তেতিয়া ভালপোৱা শব্দটোৰ বাহিৰে সকলো আছিল খং কাজিয়া হাঁহি ধেমালি সকলোৱে আছিল পাহিবা সি মানুহজন খুবেই ভাল আছিল কোনোবাই তাক ভাল পাওক বা নাপাওক লগত থাকক বা নাথাকক মোৰ পাহিবা তাক কেতিয়াও অকলে এৰিব মন নগৈছিল আৰু মোৰ বাবে সি মোৰ প্ৰিয় মানুহজন আছিল তাৰ এটা কথা মোৰ খুব ভাল লাগিছিল পাহিবা সি সকলোকে প্ৰয়োজনৰ সময়ত সহায় কৰিবলৈ আগবাঢ়িছিল তাৰ আন ব্যৱহাৰ মোৰ ভাল নালাগিলেও এইখিনিত তাক সদায় মই ৰেছপেক্ট কৰিব খোজোঁ এনেকৈয়ে 2 বছৰ পাৰ হৈ গ'ল আৰু সি HSLC পাছ কৰি কলেজ পাব হৈছিল আৰু মই ক্লাছ 8 সেইদিনা পাহিবা 2018ৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ সেইদিনা সি মোক হেপী প্ৰপ'জ ডে উইছ কৰিছিল হোৱাটছএপত তাৰ লগত ধেমেলীয়া কথা প্ৰায় হৈছিল সেইবাবে মই এইটো ধেমালি বুলিয়ে চেম টু ইউ ক'লোঁ তাৰপিছত সি ৰিপ্লাই আই লাভ ইউ বুলি দিলে তেতিয়া মই অকণ ছিৰিয়াছ হ'লোঁ আৰু সিও যে ছিৰিয়াছ এইবাৰ মই ভাবিছিলোঁ
কাৰণ পাহিবা আমি ইমান দিনে কথা পাতিলোঁ আমাৰ মাজত এই তিনিটা ৱৰ্ড কেতিয়াও চলা নাছিল তাক মই ৰাতিলৈ আনচাৰটো দিম বুলি কৈ থলোঁ মোৰ অকণো ৱেইট কৰিবলগীয়া নাছিল পাহিবা তথাপিও মই ৰাতি কম বুলি ক'লোঁ কিয়নো ৰাতিৰ কথা অলপ গভীৰ হয় তেনেকৈ বা আমি তেতিয়াৰ পৰাই এটা ভাল পোৱাৰ সম্পৰ্কত সোমাই পৰিলোঁ আমাৰ মাজত কেৱল সেই তিনিটা মেজিকেল ৱৰ্ডছৰ প্ৰয়োজন আছিল পাহিবা আৰু যিদিনা সেই তিনিটা মেজিকেল ৱৰ্ডছ ব্যৱহাৰ হ'ল তাৰ পিছৰ পৰা আমি ৰিলেশ্যনশ্বিপত সোমাই পৰিলোঁ তাৰ তেতিয়া কলেজ ষ্টাৰ্ট হোৱা নাছিল আৰু এইফালে মোৰ দিনটো স্কুলত ক্লাছ কৰোঁতে পাৰ হয় আৰু সেইখিনি সময়ত সি ক'ত কি কৰিছিল নেজানিছিলোঁ মই এনেকৈ আমাৰ দিনবোৰ আগুৱাই গৈ আছিল পাহিবা চ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে অনামিকা আৰু ধীৰাজ চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ অনামিকাৰ লাভ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি আগলৈ তেওঁ লিখিছে মোৰ স্কুলৰ পিছত প্ৰায় টিউশ্যন থাকিছিল টিউশ্যন শেষ হোৱাৰ পিছত মই যেতিয়া ওলাই আহোঁ পাহিবা এখন ৰেড ছুইফ্ট ডিজায়াৰ গাড়ী সদায়ে সেইখিনি ঠাইত ৰৈ থাকিছিল আৰু সেইখিনি মুহূৰ্তই যেন মোৰ সকলো ভাগৰ নোহোৱা কৰি দিছিলে সি সেইখন গাড়ী ড্ৰাইভ কৰিছিল এখন হাতেৰে ড্ৰাইভিং আৰু আনখন হাতেৰে মোৰ হাতখন থৈয়ে মোক সদায় এপাক ফুৰাই আনি ঘৰ পোৱাৰ অকণ আগতেই নমাই দিছিল আৰু মই ঘৰ গৈ নোপোৱালৈকে সি মোক সেইখিনি ঠাইত ৰৈ চাই থাকিছিল ময়ো যেন এবাৰ দুবাৰ পিছৰ পিনে ঘূৰি চাইছিলোঁ এনেকৈ পাহিবা দিন ৰাতিবোৰ খুব হাঁহি ধেমালিৰে পাৰ কৰিছিলোঁ কেতিয়াবা যদিও কাজিয়া হৈছিল অলপ পিছতেই নহ'লে নেক্সট ডে ঠিক হৈছিল আমি দূৰলৈ বেছি ফুৰিব নগৈছিলোঁ মোৰ সময় নিমিলিছিল কিন্তু সদায় এবাৰ আৰু অলপ টাইম লগ কৰিছিলোঁ কেৱল তাৰ মুখখন চাবলৈ সি সদায় লগৰবোৰৰ লগত গধূলি আড্ডা মাৰি ৰাতি ঘৰলৈ আহিছিল আৰু মই সদায় তাৰ মেছেজটোলৈ ৰৈ থাকোঁ এনেকৈ আমি ৰাতি বহুত কথা পাতিছিলোঁ কেতিয়াবাতো এনেকুৱা হৈ যায় যে কথা পাতি পাতি আমাৰ কাজিয়া লাগি গৈছিল আকৌ মৰ্ণিং হোৱালৈকে ঠিকো হৈ গৈছিল ৰাতি বৰষুণ দিলে আমাৰ মাজৰ বেষ্ট পাৰ্ট এইটোৱে আছিলে যে হয় সি সাৰ পায় নহ'লে মই সাৰ পাওঁ আৰু দুইটাকে ফোন কৰি ৰাতি কথা পাতোঁ কাৰণ বৰষুণ জাকত কথা পাতি খুব ভাল লাগিছিল চ' এটা ৰোমেণ্টিক ৰিলেশ্যনশ্বিপত সোমাই পৰিছে অনামিকা আৰু ধীৰাজ আৰু তেওঁলোকৰ ৰিলেশ্যনশ্বিপ স্মুথলি চলি গৈও আছে চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ অনামিকাৰ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি আগলৈ তেওঁ লিখিছে পাহিবা মই জুবিনদাৰ বহুত ডাঙৰ ফেন আৰু জুবিনদাৰ সকলো গান স্পেচিয়েলি অল্ড ছংছবোৰ খুব ভাল পাওঁ মই জনাত মোক পোৱাৰ পিছৰ পৰাই সিও জুবিনদাৰ গানবোৰ শুনা আৰম্ভ কৰিলে আৰু জুবিনদা তাৰ প্ৰিয় হৈ পৰিলে তেনেকৈ আমি দুয়োটাই জুবিনদাৰ গান শুনিয়ে যেন দুয়োটাকে বুজিছিলোঁ কেতিয়াবা মোৰ খং উঠিলে ষ্টেটাছত সি জুবিনদাৰ গান এটাই দিছিলে এনেকৈ আমাৰ লাইফত জুবিনদাৰ গানৰ বহুত বেছি ইনফ্লুৱেঞ্চ আছিল স্কুলত পাহিবা আমাৰ কথাবোৰ ভাবিয়ে মই অকলে কেতিয়াবা হাঁহিছিলোঁ তেনেকৈ আমি 1 year পাৰ কৰিলোঁ সেইদিনা সি মোক এটা ৰিং গিফ্ট দিছিলে দেট ৱাজ দ্য ফাৰ্ষ্ট গিফ্ট ফ্ৰম হিম আৰু সেইটো মই হাতত পিন্ধিছিলোঁ ইনফেক্ট সি মোক পিন্ধাই দিছিলে বহুতো সৰু সৰু মুহূৰ্ত এনেকুৱা আছে পাহিবা যিবোৰ মই কৈ শেষ কৰিব নোৱাৰিম বহুত ভাল বেয়া সময়ো আছে যিবোৰ আমি একেলগে পাৰ কৰিছোঁ মই তাক পাহিবা বহুত ট্ৰাষ্ট কৰিছিলোঁ কিন্তু এইটো মই মিছা নকওঁ পাহিবা তাৰ মোৰ প্ৰতি অকণো ট্ৰাষ্ট নাই বুলিয়ে ক'ম অ'ভাৰ প্ৰটেক্টিভেই নে কি নাজানো সি বহুত কথাত মোৰ লগত কাজিয়া লাগিছিলে মই যদি ইনষ্টা ফেচবুক ব্যৱহাৰ কৰোঁ বা কাৰোবাক যদি ৰিপ্লাই এটাও দিওঁ সেইটোতো সি অশান্তি কৰিছিলে কেতিয়াবা এনেকুৱা ফিল হয় ময়ে যেন কিবা বেয়া কৰিছোঁ তাৰ কথাখিনিৰ একো লজিকেই নাথাকিছিল বা তথাপিও তাক ভাল পাইছিলোঁ কাৰণে কিছুমান বস্তু আওকাণ কৰিছিলোঁ এনেকৈ পাহিবা আমাৰ দিনবোৰ গৈ থাকিছিল সি লাহে লাহে কলেজ যাবলৈ ধৰিছিল আৰু বিজি হৈ পৰিলে এনেকৈ বছৰটো শেষ হ'ল চ' প্ৰেমত পজিটিভনেছ থকা বা ইনচিকিউৰিটি থকাটো একেবাৰে কমন কথা কিন্তু অ'ভাৰ পজিটিভ হৈ গ'লে অকণমান প্ৰব্লেম আহি যায় পজিটিভ আমিও হয় ময়ো হয় বাট অ'ভাৰ পজিটিভ ইজ নট হেল্ডি
চ' আগলৈ গৈ থাকিম এই লাভ ষ্টৰীত কি হয় জানিবলৈ আপুনি শুনি থাকক আজিৰ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছোঁ অনামিকাৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে সেইদিনা মোৰ বাৰ্থডে আছিল পাহিবা ৰাতি 12টা বজাত তাৰ পৰা মেছেজ আহিল আ ভেৰি হেপী বাৰ্থডে এই এক লাইনেই কৈ প্ৰত্যেকবাৰে সি মোক উইশ কৰিছিল খুব চিম্পলি উইশ কৰে কিন্তু ঠিক সময়ত কৰিছিল তাৰপিছত সেইদিনা ৰাতি তাৰ আৰু এটা মেছেজ আহিল যে তোৰ ঘৰৰ পিছফালৰ দৰ্জাখনত কেইটামান গিফ্ট থৈ আহিছোঁ লৈ ল'বি তেতিয়া মোৰ বিৰাট বেছি ভয় লাগিছিল যদিও ভাল লাগিছিল বাট ভয় লাগিছিল এইটো ভাবি কিবা কাৰণত যদি মোতকৈ আগতে মোৰ ঘৰৰ মানুহে গিফ্টখিনি পাই যায় তেতিয়া কি হ'ব এইটো চিন্তাতে ৰাতি মোৰ টোপনিয়ে নাহিলে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে মই মনে মনে উঠি বস্তুকেইটা লৈ আহিছিলোঁ তাত পাহিবা মই ভাল পোৱা এটা হাজমোলাৰ টেমা আছিল লগতে বহুকেইটা চকলেট আৰু এখন ডাঙৰ ধুনীয়া ফ্ৰেম য'ত মোৰ বহুত পিকচাৰ্ছ আছিলে সেইখন মই দেউতাক মোৰ বান্ধৱী এজনীয়ে দিয়া বুলিয়ে কৈছিলোঁ দেউতাই সেইখন বৰ ভাল পাইছিল আৰু সেইখন ধুনীয়াকৈ সজাই থৈছিল সেইদিনা ঘৰত মোৰ বা আৰু বান্ধৱীবোৰ আহে বাবে মই ওলাই যাব নোৱাৰিলোঁ সেইকাৰণে সি ৰাতিয়েই মোক গিফ্টবোৰ দি মিনি হাৰ্ট এটেক এটা দি থৈ দিছিল তাৰ অভিমান বহুত আছিল মই নিজে ধৰিব নোৱাৰিছিলোঁ তাৰ কেতিয়া কি কথাত বেয়া লাগে পাহিবা কেতিয়াবা সি নিজে কয় তই মোৰ লগত নিমিল মই ভাল নহয় মোক এৰি দে তেতিয়া পাহিবা মোৰ তাক 2 থাপ্পৰ লগাবলৈ মন গৈছিল ময়ো তেতিয়া কিছু নজনাই আছিলোঁ সি কিবা ক'লেই যেন ভয় কৰিছিলোঁ আৰু কান্দিছিলোঁ তেনেকুৱা সৰু সুৰা কথাবোৰৰ মাজেৰে আমি সময়বোৰ পাৰ কৰিলোঁ 2020 পালেহি আৰু আমি 2 বছৰেই পাৰ কৰিলোঁ একেলগে তাৰ আহিলে বাৰ্থডে পাহিবা মোৰ খুব কিবা এটা স্পেচিয়েল কৰিব মন গৈছিল সি ভাল পোৱা কিছুমান বস্তুৰ মাজেৰে তাৰ বাৰ্থডেটো চেলিব্ৰেট কৰিব মন যায় কিন্তু তেতিয়া ঘৰৰ পৰা ৰেষ্ট্ৰিকশ্যনো বহুত আছিল গতিকে ইমান বেছি ফ্ৰী টাইম বা ইমান বেছি কৰিবও নোৱাৰিছিলোঁ তথাপিও এখন ৰেষ্টুৰেণ্টত মই মোৰ লগৰ এজনীৰ সৈতে কেক এটা অৰ্ডাৰ কৰি তাক মাতি পঠিয়াইছিলোঁ আৰু তাক মই এইটো কৈছিলোঁ যে সি যাতে হোৱাইট শ্বাৰ্ট এটা পিন্ধি আহে সৰুকৈ তাৰ বাৰ্থডেটো পাতিছিলোঁ আৰু দিগন্ত ছাৰকো মাতি পঠিয়াইছিলোঁ দিগন্ত ছাৰ আমাৰ স্কুলৰ স্কাউটছৰ টিচাৰ আছিলে আৰু ধীৰাজক খুব মৰম কৰিছিল তেনেকৈ আমি কেক কাটিলোঁ অকণমান চেলিব্ৰেট কৰিলোঁ আৰু ওলাই আহিলোঁ যিখিনি কেক থাকি গৈছিল পাহিবা সেইখিনি আমি গিফ্ট পেক কৰি লৈ আহিছিলোঁ তাৰ পৰা আমি নাগৰিজুলি বোলা এখন ঠাইলৈ গৈছিলোঁ খুব ধুনীয়া গ্ৰীনাৰী প্লেচ তাত গৈ অকণমান সময় বহিলোঁ তাৰ পৰা ওলাই আহোঁতে মগনীয়া কিছুমান আছিলে যাক আমি সেই ৰৈ যোৱা কেক আৰু আন বস্তু যি পেক কৰি আনিছিলোঁ সেয়া দি দিলোঁ এই স্বভাৱটোৰ কাৰণে তাক মোৰ বৰ বেছি ভাল লাগিছিল পাহিবা তাৰ পৰা আমি আহিলোঁ কেইখনমান ফটো তুলিলোঁ আৰু সি মোক ঘৰত নমাই দি থৈ গুচি গ'ল তাৰপিছত আমি ৰাতি মেছেজত কথা পাতিলোঁ আমাৰ ইমান কল কৰা নগৈছিল মেছেজতেই বেছি সময় কথা পাতিছিলোঁ আৰু এনেকৈ তাৰ বাৰ্থডে দিনটো স্পেণ্ড কৰিলোঁ চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে আপুনি শুনি থাকক এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছোঁ অনামিকাৰ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি আগলৈ তেওঁ লিখিছে তাৰপিছত আহিল পাহিবা সৰস্বতী পূজা মই তাক কি পিন্ধিম কি নিপিন্ধিম এইবোৰ সুধিছিলোঁ লগতে তাৰ ৰেষ্ট্ৰিকশ্যন এনেকৈ নিপিন্ধিবি তালৈকে নেযাবি এনেকৈ নোলাবি এই সৰু সৰু মুহূৰ্তবোৰে যেন কেতিয়াবা হাঁহি উঠায় কেতিয়াবা কাজিয়াও লগাই পাহিবা যোৱা বছৰতে এইটো সময়ত সি মাজুলী গৈছিল তেতিয়া মোলৈ এটা সুন্দৰ বাঁহৰ বনোৱা ক্লিপ এটা লৈ আহিছিল আৰু সৰস্বতী পূজাৰ দিনা সেইটো মই মূৰত মাৰি ওলাইছিলোঁ সেই দিনটোত ইমানবোৰ মানুহৰ মাজতো যেন কেৱল এজন মানুহৰ বাবে মই অপেক্ষা কৰি আছিলোঁ যে সি কেতিয়া আহিব আৰু কেতিয়া সি মোক চাব সেইদিনা তেনেকৈ আমি লগ কৰিলোঁ তাৰপিছত সি মোক তাৰ গাড়ীতে লৈ গ'ল অলপ দূৰত ৰখাই মোক 4 পাত খাৰু গিফ্ট কৰিছিল লগতে পিন্ধাইও দিছিল তেতিয়া পাহিবা মোৰ বহুত বেছি ভাল লাগিছিল আৰু তেনেকৈ আমি কেইখনমান ফটো ক্লিক কৰি ঘূৰি আহিলোঁ পাহিবা আমি আন কাপলবোৰৰ দৰে সেইদিনা ঘূৰি ফুৰা নাছিলোঁ
সি তাৰ নিজৰ কলেজত গৈছিল আৰু মই মোৰ স্কুলত গৈছিলোঁ সি তাৰ বন্ধুৰ লগত টাইম স্পেণ্ড কৰিলে আৰু মই মোৰ বান্ধৱীৰ লগত টাইম স্পেণ্ড কৰিলোঁ পাহিবা ক'ব গ'লে বহুতো ভাল মেমৰিজ আছে মোৰ তাৰ সৈতে কিন্তু ক'লে বৰ দীঘলীয়া হৈ পৰিব সেইকাৰণে কেইটামানহে ক'লোঁ পাহিবা এতিয়া যোনখিনি কথা ক'বলৈ গৈ আছোঁ তাৰ আগতে অকণমান কথা কৈ ল'ব বিচাৰিছোঁ পাহিবা মানুহ এজনক ভগৱানে একদম পাৰফেক্ট বনাই দি নপঠিয়ায় পৰিস্থিতি সময়ৰ লগত সকলো ভাল বেয়া কথা মানুহে শিকিব লাগে বয়সৰ লগত ভুল সকলোৰে হয় সেইবাবে মানুহে শুদ্ধ পথত যাব লাগে দুবাৰ নহয় তিনিবাৰ হ'ব পাৰে বা তাতকৈ বেছি মানুহে ভুল নকৰে পাহিবা ক'ব গ'লে মোৰো এটা এতিয়া তেনেকুৱাই এই যে চলি আছে তথাপিও এতিয়া মই নিজক সকলো বস্তুৰ পৰাই কণ্ট্ৰলত ৰাখিব বিচাৰোঁ চেষ্টা কৰোঁ পাহিবা ভাল বেয়া স্বভাৱ চবৰে থাকে পাহিবা যেতিয়া আমাৰ ভয় লাগে যে এটা কাম কৰিলে মই মোৰ ভালপোৱা বস্তু বা মানুহজনক হেৰুৱাব পাৰোঁ তেতিয়া জানো আমি সেই কামটো কৰোঁ নকৰোঁ ন এইটোৱে প্ৰশ্ন থাকিলে মোৰ পাহিবা এদিনাখন যেন আমাৰ মাজলৈ ধুমুহা নামি আহিলে আমি দুয়োজনে সেইদিনা ফুৰিবলৈ ওলাই গৈছিলোঁ মানে মোৰ টিউশ্যন আছিল তাৰপিছতে আমি ওলাই গ'লোঁ সি ড্ৰাইভ কৰি আছিল আৰু মই তাৰ ফোনত গান লগাই আছিলোঁ হঠাৎ মই তাৰ হোৱাটছএপটো চালোঁ তাত এজনী ছোৱালীৰ মেছেজ দেখিলোঁ মোৰ কিবা অকণমান ভাল নালাগিল আৰু মই তাক ক'লোঁ তই বাৰু মোৰ পৰা কিবা লুকুৱাইছ নেকি যদি লুকুৱাইছ এতিয়াই কৈ দে কি লুকুৱাইছোঁ এয়া কি মেছেজ কি হয় কি মেছেজনো তই চা কি হয় এয়া কি লিখিছ এইবোৰ তাইক ৰ মই গাড়ীখন ৰখাই লওঁ মই তাৰপিছত তোক কৈ আছোঁ ৰ নালাগে এতিয়া গাড়ী ছাইড কৰ ইয়াতে ছাইড কৰ আৰু মোক ক এইবোৰ কি আৰে ৰ মই কৈ আছোঁ মই ৰখা না গাড়ীখন ৰখাচোন ৰখা বাছ এতিয়া কৈ এইবোৰ কি লুকুৱাইছ মই লুকুৱাইছোঁ যি ভাবিছ সেয়াই লুকুৱাইছোঁ পাহিবা তেতিয়া মই পাগলৰ নিচিনা কান্দিবলৈ ধৰিলোঁ মই বেছি ডেছক্ৰাইব কৰিব নোৱাৰিম যে সেইখিনি সময়ত মোৰ কেনেকুৱা অনুভৱ হৈছিল বাছ এজাক ধুমুহা বুলি ক'লে যিটো হয় মোৰ মনতো সেইটোৱে হৈছিল মোৰ ঘৰ পোৱা অলপ আগতে সি গাড়ীখন ৰখালে অইনদিনা হ'লে মই তাক কপালত এটা চুমা দি বাই বুলি কৈ যাওঁ সেইদিনা কিন্তু সেইটো সময়ত মোৰ একোৱে কৰিবলৈ মন যোৱা নাছিল মই ৰিংটো খুলিবলৈ বিচাৰিছিলোঁ সি কান্দা দেখি মই ৰৈ দিলোঁ সি মোৰ হাতত ধৰি এটাই কথা কৈছিল মোক মাফ কৰি দে আৰু মই সেইখিনি সময়ত নিজকে কণ্ট্ৰল কৰিব নোৱাৰি নামি আহিলোঁ গাড়ীৰ পৰা আৰু ঘৰৰ পিনে গুচি আহিলোঁ চ' লাইফত এনেকুৱা ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিংছ বা এনেকুৱা ধৰণৰ কমপ্লিকেশ্যনছ আহিলে হাউ ডু ইউ হেণ্ডেল দ্য চিটুৱেশ্যন সেইটো আগতীয়াকৈ ভাবিব লাগে আই মিন যেতিয়া আপুনি কামটো কৰে তাৰপিছৰ কনচিকুৱেঞ্চটো কি হ'ব সেইটো এবাৰো চিন্তা নকৰে হয়নে চ' ধীৰাজে যিটো কাম কৰিলে সেইটো সময়ত ভাল লাগি আছিল কাৰণে কৰি আছিলে কিন্তু কেতিয়াও ভবা নাছিল যে কেনেবাকৈ যদি এই কথাষাৰ সন্মুখত আহে বা অনামিকাই গম পায় তেতিয়া কি হ'ব চ' সেইকাৰণে কিবা এটা কৰাৰ আগতে 10 বাৰ চিন্তা কৰিব কি হ'ব ইয়াৰ পৰিণতি কি হ'ব ভাল হ'ব নে বেয়া হ'ব কাৰোবাক হাৰ্ট কৰিম নে নকৰিম তেতিয়া সেই কামটো আপুনি নকৰে চ' থিংক বিফ'ৰ ইউ ডু ছামথিং আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই স্বপ্নাৰ সৈতে পাহি শুনি আছোঁ আজি অনামিকাৰ ষ্টৰী তোক বৰ ভাল পাওঁ দেহি আগতে তেওঁ লিখিছে পাহিবা মই ঘৰ আহি তাৰ লগত কথা পতা নাছিলোঁ আৰু তাৰ মেছেজবোৰো কনফিউজিং আহি আছিলে এবাৰ যদি কয় আই এম চৰি নেক্সট টাইম মেছেজ দিয়ে তই গুচি যা মোতকৈ ভাল ল'ৰা পাবি এইবোৰ দেখি মোৰ আৰু বেছি খং উঠিছিল পাহিবা আৰু আমাৰ ৰিলেশ্যনশ্বিপ আগৰ দৰে হৈ থকা নাছিল পাহিবা যদি সি মোক ইমানেই ভাল পায় সেই সময়খিনিৰ পৰা মই ষ্টেবল নোহোৱালৈকে সি মোৰ লগত ছায়া হৈ থাকিব লাগিছিল কিন্তু সি অদৰকাৰী কথাত বেছিকৈ লাগি আছিল সেইকাৰণে মোৰ আৰু বেছি অশান্তি লাগিছিল মই তাক মাফ কৰি দিছিলোঁ হয় কিন্তু নাজানো বেলেগে কি ভাবিব কি ক'ব কিন্তু মই নোৱাৰিছিলোঁ পাহিবা মোৰ কিবা এটা মাইণ্ডত খেলি মেলি হৈ আছিল লাহে লাহে আমাৰ সকলো ঠিক হ'বলৈ ধৰিলে কিন্তু পাহিবা তেতিয়াৰ পৰাই মোৰ মাইণ্ড নিগেটিভিটিৰে ভৰি পৰিলে আৰু মই তাক ডাউট কৰিবলৈ ধৰিলোঁ প্ৰতিটো চিটুৱেশ্যনতে মোৰ খং উঠে সৰু সৰু কথাত কাজিয়া লাগোঁ
খংটো কণ্ট্ৰল কৰিব নোৱাৰা হ'লোঁ, ডাউট কৰা হ'লোঁ। কেতিয়াবা হয়তো মই তাক কওঁ মই বুজিছোঁ বুলি, কিন্তু একচুৱেলি মই নুবুজোঁ। আমাৰ যেতিয়াই ঠিক হ'ব লৈ তাৰ পিছতেই আকৌ কিবা নহয় কিবা এটা ভুল হয়, আকৌ আমাৰ মাজত কাজিয়া হৈছিল। এনেকৈ মোৰ অশান্তি বাঢ়ি গৈছিল। এনেকৈ আমি 3টা বছৰ পাৰ কৰিলোঁ। সেইদিনাখন সি ৰ'জ আৰু মই ভালপোৱা এটা চকলেট লৈ মোক লগ কৰিবলৈ আহিছিলে। সেইটো তেনেকৈ তাৰ গাড়ীতে থাকি গ'ল। সি মোক ফটো মাৰি দি পঠিয়ালে। মই গম পাইছিলোঁ যে সি চৰি ক'বলৈ আহিছিলে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত পাহিবা মই বহুত বেছি নিগেটিভ হৈ আছিলোঁ। সি কলেজ আৰম্ভ কৰিলে, তাৰ ডিগ্ৰী আৰম্ভ হ'ল আৰু সি কলেজৰ ইলেকশ্যনত পাৰ্ট ল'লে। তেতিয়াৰ পৰা যেন পাহিবা সকলো সলনি হৈ গ'ল। তাৰ একো ফৰক নপৰা হ'ল। মই তাক মাফ কৰি দিওঁ নিদিওঁ একো যেন মূল্য নোহোৱা হৈ গ'ল। সি একেবাৰে সলনি হৈ গ'ল। সি না মোৰ খবৰ লৈছিল, না মোক লগ কৰিছিল, না মই কি কৰিছোঁ ক'ত গৈছোঁ একোৱে খবৰ নলৈছিল। সি মুঠতে ইলেকশ্যন লৈ বিজি। তাৰ বাৰ্থডে আহিলে। সি ইলেকশ্যনত বিজি, গতিকে মই তাক উইচ নকৰিলোঁ। পাহিবা আচৰিত, মই উইচ কৰা নকৰালৈও তাৰ একো ফৰক নপৰিলে। হেপী বাৰ্থডে টু আৱাৰ আপকামিং GS বুলি লিখিলোঁ এণ্ড সি বাছ থেংক ইউ ক'লে। এটা কেক পঠিয়াই দিলোঁ তাৰ লগৰবোৰৰ হাতত আৰু সি ফ্ৰেণ্ডছৰ লগত কেক কাটি চেলিব্ৰেট কৰিলে। আগতে আমি এদিনো থাকিব নোৱাৰিছিলোঁ আৰু আজি মাহ গুচি গ'ল পাহিবা, আমাৰ কথাই নহয়। এনেকৈ দিনবোৰ পাৰ হ'ব ধৰিলে। চ' একদম এখন ৱাল ক্ৰিয়েট হৈ গ'ল অনামিকা আৰু ধীৰাজৰ মাজত। আৰু সেই ৱালখন কোনে ক্ৰিয়েট কৰিলে? ধীৰাজে নিজে। কিহৰ কাৰণে? এটা ষ্টুপিড কাম কৰিলে। য'ত ৰিলেশ্যনশ্বিপটো ইমান স্মুথলি চলি আছিল, এভৰিথিং ৱাজ ছ' পাৰফেক্ট, বাছ এটা সৰু ভুলে গোটেইখন খেলি মেলি কৰি দিলে। আৰু ইমানেই দীঘলীয়া হৈ গ'ল এই মিছকমিউনিকেশ্যন যে এটি ৱালেই ক্ৰিয়েট হৈ গ'ল তেওঁলোকৰ মাজত। চ' শেষত আৰু কিছু কথা লিখিছে, পঢ়ি গৈ থাকিম। শুনি থাকক আজি ষ্টৰী বা জাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। So it's 93.5 Red FM on মই আপোনাৰ সৈতে পাহি। আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ অনামিকাৰ ষ্টৰী, তোক বৰ ভাল পাওঁ দেখি। আগলৈ তেওঁ লিখিছে, পাহিবা সি মোক 1000 বাৰ চৰি কৈছে, 1000 বাৰ এইটো কয় যে মই ভাল হ'ম, বাট কেতিয়াও নহয়। সি চব পাহৰি যায় আৰু মই কিমান দিন ৰখিম পাহিবা? যেতিয়া সি কৰা ভুলৰ উত্তৰ খোজোঁ তেতিয়া সি এইটো কয়, মই এনেকুৱাই, তই গুচি যা, তোক বেলেগে ৰাণীৰ দৰে ৰাখিব। মই এইবোৰ বস্তু বুজি পোৱা নাছিলোঁ পাহিবা। তাৰ কাৰণে তাৰ লাইফত মই কি হয়, মোৰ ভেলু কি, মই সেইটোৱে বুজি পোৱা নাছিলোঁ। সি যদি সলনিয়ে হ'ব পৰা নাই চান্স দিয়াৰ পিছতো, এই ৰিলেশ্যনশ্বিপটোত থকাৰ মতলব কি থাকিব পাহিবা? মই কি বুলি বুজিম পাহিবা? এইবোৰ কথা বাদ দি এতিয়া এটা কথাই ক'ম, সি ভাল হৈ থাকক বা বেয়া হৈ থাকক, মোৰ যেন একোৱেই গাত নালাগে। সি মোৰ মনত ইমানেই অশান্তি ভৰাইছে আৰু যেন মই তাক সহ্য কৰিব নোৱাৰোঁ আৰু মই তাক সহজতে পাহৰিবও নোৱাৰোঁ। এতিয়া কিন্তু চেষ্টা কৰিম পাহিবা, ইয়াতে তাৰ লগত স্মৃতিখিনি সামৰি গুচি যাবলৈ চেষ্টা কৰিম। চ' এয়া আছিলে পাহিবা মোৰ লাভ ষ্টৰী। হেণ্ড ৰাইটিং বা স্পেলিং মিষ্টেক হ'ব পাৰে, আপুনি যেন কষ্ট নাপায়। আৰু ক'ৰবাত কিবা ভুল থাকিলে আপুনি নিশ্চয় বুজি ল'ব হেণ্ড ৰাইটিংটো। বহুত আশাৰে লিখিছোঁ পাহিবা। এতিয়া কেৱল ৰৈ আছোঁ তোমাৰ মিঠা মাতেৰে নিজৰ কাহিনীটো শুনিব। ৱেল অনামিকা, থেংক ইউ ছ' মাছ শ্বেয়াৰ কৰিলা তোমাৰ ষ্টৰী। ৱেল কিছু কথা যিবোৰ একচুৱেলি প্ৰয়োজন নাই সেই কথাখিনি ময়ো পঢ়া নাই, যিখিনি গুৰুত্বপূৰ্ণ কথা লিখিছা সেইখিনি পঢ়িছোঁ। আৰু তোমাক এটা কথাই ক'ম যে ইউ আৰ টু য়াং টু ন' অল দিছ থিংছ। মানে তুমি বহুত বেছি বয়সতকৈ মেচিয়ৰ্ড দেখুৱাবলৈ চেষ্টা কৰিছা, চ' সেইটো নকৰিবা, নিজৰ ইন'চেঞ্চটো ৰাখা। লাইফ ইজ ভেৰি ডিফিকাল্ট, চ' এতিয়া ইন'চেঞ্চ হেৰুৱাই নেপেলোৱাবা। আগলৈ যেতিয়া আগবাঢ়িবা বহুত ষ্ট্ৰাগল আছে লাইফত, দিছ ইজ জাষ্ট ওৱান অফ ইট। লাভ ষ্ট্ৰাগল ইজ জাষ্ট এ পাৰ্ট অফ ইট। জীৱনত বহুত ষ্ট্ৰাগল আছে যিবোৰ হয়তো ফেচ কৰোঁতে কৰোঁতে তুমি বহুত মেচিয়ৰ্ড হ'ব লাগিব। চ' এতিয়া ইমান মেচিয়ৰ্ড এক নকৰিবা। এনজয় ইয়ৰ লাইফ, এনজয় ইয়ৰ কলেজ লাইফ, ফ্ৰেণ্ডছ বনোৱা। আৰু এনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপৰ হাৰ্ডশ্বিপছ বা পেইন একদম খন্তেকীয়া হয়। চ' লাইফত আৰু মানুহ লগ পাবা এণ্ড গ্ৰ' টুগেডাৰ। চ' আই উইচ ইউ অল দ্য বেষ্ট। আৰু পঢ়া শুনাত মন দিয়া, কেৰিয়াৰ বনোৱা, ছেটেল হোৱা, লাইফত বহুত ফেচ কৰিবলৈ আছে। চ' থেংক ইউ ওৱান্স এগেইন, তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা। চ' এয়া আছিলে আজিৰ ষ্টৰী, তোক বৰ ভাল পাওঁ দেখি।
এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ।